যোৰহাট জিলাৰ কাকজান ভেলাগুৰি পথৰ দুৰৱস্থাই ক্ষোভিত কৰিছে নাগৰিকক। যোৰহাট জিলাৰ অন্তৰ্গত টিয়ক আৰু মৰিয়নি সমষ্টিৰ একেবাৰে সীমামূৰীয়া অঞ্চলৰ কাকজান আৰু ভেলাগুৰি চাহ বাগিচাৰ সংযোগী পথৰ দুৰৱস্থাই ক্ষোভিত কৰিছে নাগৰিকক। এই পথটোৱেদি ভেলাগুৰি চাহ বাগিচাৰ পৰা কাকজান বাগিচা হৈ লাহদৈগড় মেলেং আদি অঞ্চলৰ সংযোগী এই পথ, আৰু যি পথেদি বিভিন্ন ধৰণৰ পথচাৰী এই পথেদি অহা যোৱা কৰে, কিন্তু এই পথৰ এজাক বৰষুণৰ ফলতে এই পথ ৰাস্তা পথ দুৰৱস্থা হৈ পৰে, যাৰ ফলত এই পথেদি যোৱা ছাত্ৰ ছাত্ৰী, কৃষক, শ্ৰমিকসকলৰ অনেক কষ্টৰ সন্মুখীন হ'বলগীয়া হয় আৰু এই পথেদি তেওঁলোকে যাতায়াতৰ অসুবিধা হৈ পৰে। এই পথছোৱা মেৰামতি কৰিবৰ কাৰণে কাকজান বাগিচা কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পাছতো তেওঁলোকে কিন্তু এই পথটো নিৰ্মাণ কৰা নাই বুলি অভিযোগ উঠিছে। লগতে ইয়াৰ স্থানীয় নাগৰিকসকলে এই কথা অভিযোগ উত্থাপন কৰিছে যে অকল পথটোৱেই নহয়, এই অঞ্চলৰ আনকি 5 কেজি চাউলৰ যোগানো আনকি চৰকাৰে নিদিয়ে। টিয়ক আৰু মৰিয়নি সমষ্টিৰ সীমামূৰীয়া অঞ্চল হোৱাৰ বাবে টিয়ক সমষ্টি অথবা মৰিয়নি সমষ্টি দুয়োটা সমষ্টিৰ কোনো এগৰাকী বিধায়কে এই অঞ্চললৈ কাণসাৰ নিদিয়ে, যাৰ ফলত আজি নাগৰিকসকলে জীয়াতু ভুগিছে। এই নাগৰিকসকলে ক্ষোভিত হৈ সাংবাদিকৰ আগত তেওঁলোকৰ মনৰ কথা প্ৰকাশ কৰিছে এইদৰে। চৰকাৰে আমাক কথা দিছিলে যে তোমালোকে এই ৰাস্তা পদূলি বনাই দিম, আহি পিনে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে, কিন্তু এতিয়ালৈকে ৰাস্তাটো বনাই দিয়া নাই। আহে যেতিয়া ইলেকশ্যনৰ সময়ত আহিব যে আমাক ভোট দিব লাগে, আমি ব্যৱস্থা কৰি দিম, ৰাস্তাটো বনাই দিম, কিন্তু আজিলৈকে কৰি দিয়া নাই। তেনেকৈ বিজেপি চৰকাৰ আমাক ঠগি আছে, মিছা প্ৰলোভন দেখাই আছে। বিজেপি চৰকাৰে এনেকৈ আমাক ঠগি আছে, মিছাকৈ আহি পিনে আমাক বনাই দিম আজিলৈকে বনাই দিয়া নাই। কিন্তু ইয়াৰ কাৰণে বিজেপি চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। যদি নোৱাৰে কৰিবলৈ, গাদীটো সম্পূৰ্ণৰূপে এৰি দিব লাগে। সেই চৰকাৰে আমাক দালালকে ঠগি আছে। এই দালালি চৰকাৰক সম্পূৰ্ণভাৱে আমি নাইকিয়া কৰি দিম যদি ৰাস্তা পদূলি আমাৰ বনাই নিদিয়ে। কথা দিছে কিন্তু মিছাকৈ প্ৰলোভন দেখাই আছে। সেই চৰকাৰ দালালি হয়। সেই তাৰ কাৰণে আমাক কথা দিয়াত বহুত ভুল কৰিছে চৰকাৰে, দালালি চৰকাৰে। আৰু আমিতো সম্পূৰ্ণভাৱে এই চৰকাৰক এতিয়া 2024 আমি নাইকিয়া কৰি দিম এই চৰকাৰক, এই বিজেপি চৰকাৰ, দালালি চৰকাৰক। এইফালৰ পৰা গাড়ী গৈ যোৰহাটো যায়, তাৰপাছত আপোনাৰ লাহদৈগড় ফালে যায়, মেলেং ফালে যায়, আপোনাৰ টিয়ক ফালে যায়, গোটেইটোতেই যায়। স্কুল ল'ৰা ছোৱালীৰ কাৰণে খালি অসুবিধা হৈ আছে এই ৰাস্তাটোৰ কাৰণে। কিহে যায় এইটো? মানে বাইকত যায়, গাড়ী লৈ যায়। এতিয়া দিগদাৰ হৈছে নেকি যাবলৈ? এতিয়া দিগদাৰী মানে এতিয়া মানুহ পাৰ হ'বই নোৱাৰে। আৰু আমাৰ পকা লাইনৰ কাৰণে এনেকুৱা অসুবিধা হৈছে, পেচেণ্ট এজন যদি বেমাৰী ওলাই যায়, এইটো এম্বুলেন্স আহিব নোৱাৰে, এম্বুলেন্সত নিম কেনেকৈ আমি? ঠিকে আছে। গোটেইখিনি যাব পাৰে এইটো ৰাস্তা, মেইন ৰাস্তা নিচিনাই হয় এইটো। আৰু ল'ৰা ছোৱালী স্কুল আহিবলৈও অসুবিধা হৈছে, আমাৰ কাম যাবলৈও অসুবিধা হৈছে ৰাস্তাটোত। আৰু 5-7 গাড়ী আনি ৰাস্তাটো কেনেকুৱা কৰি দিছে আপোনালোকে চাইছে এইটো। মানুহ কৰিছে, চৰকাৰে গুৰুত্ব দিয়া নাই। আমাৰ গাঁৱতো এটা চৰকাৰী ঘৰ নাই, ভাল যে চৰকাৰী এটা ৰাস্তা বনাই দিয়া নাই। আমি আকৌ চৰকাৰৰ মানুহ নহয় জানো? তেতিয়াহ'লে চৰকাৰে কেলে এটা ঘৰো দিয়া নাই, ভাল ৰাস্তা পদূলি বনাই দিয়া নাই? গোটেই লাইন গাঁৱত পকা ৰাস্তা হৈ গৈছে, এই লাইনৰ মাজতে হৈছে। আমাৰ পকা লাইনটো বৰ কি জংঘল নেকি বাৰু? ইয়াত মানুহ নাই নেকি থাকিবলৈ? ইয়াত এটা গণেশ মন্দিৰ আছে, কিন্তু এটা মন্দিৰত যে এটা পকা খুঁটা নাই। চবেই জগাত চৰকাৰে মন্দিৰ পকাৰ বনাই দিছে। স্কুল আছে, এইখিনি স্কুলটো জেওৰা দিয়ে, জেওৰা গৰু কাৰা গৰু চবেই ভাঙি দিয়ে, কিন্তু পকা এটা ৱাল নাই ল'ৰা ছোৱালী চেফটিকৰ কাৰণে। তাৰপিছত এতিয়া নৈ আছে, নৈটোত বান বহি যায়, ল'ৰা ছোৱালী আহিবলৈ অসুবিধা পায়, সেইটো সুবিধা নাই। চৰকাৰক আমাক কি নাই দিয়া নেকি? আমাৰ বুট চুট নাই দিয়া নেকি চৰকাৰে? এই চাউলটোও দিবলৈ 5 কেজি টান পাইছে আমাক চৰকাৰে, কিহৰ কাৰণে বাৰু? ইমান ফেচেং, যিকোনো এটা কাগজ কৰিব লাগিলে তাত এটা পইচাই খৰচা হৈছে। আমি ক'ত পাম ইমান পইচা খৰচা কৰিবলৈ? আমাৰ সুবিধা লাগে, পকা লাইনটোৰ সুবিধা লাগে। ৰাস্তাত ঘৰ দুৱাৰ পোৱা নাই, আৰু ল'ৰা ছোৱালীৰ যি কৰিব লাগে সেইকেইটা লাগে, আৰু এই মন্দিৰটো ঠিক কৰিব লাগে, স্কুল ঠিক কৰিব লাগে, ৰাস্তা পদূলি ঠিক কৰিব লাগে। আমাৰ গাঁৱতো এটা পকা ৰাস্তাও বনা নাই। 3টা লাইন আছে, 3টা ৰাস্তাত এটাও দিয়া নাই। সব লাইনৰ মাজতো খোজ কাঢ়িবলৈ অসুবিধা পাইছোঁ।